এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া চাওক, কাষেৰে ট্ৰেইন যাই আছে। এইখন ট্ৰেইনৰ নাম হ'ল গুৱাহাটী জনশতাব্দী এক্সপ্ৰেছ। একচুৱেলি টাইমিং হ'ল 9:30 10টা ৰাইট টাইম গুৱাহাটী। ৰাতি আহি পায় আৰু ৰাতিপুৱা 6:10 ইয়াৰ পৰা যাত্ৰা কৰে গুৱাহাটী প্লেটফৰ্মৰ পৰা। এতিয়া আহি পালে। মোৰ আছিল একচুৱেলি নাইট ডিউটি, বোলো সৰুকৈ এটা মিনি ব্লকে বনাই দিওঁ। এয়া চাওক, এতিয়া গুৱাহাটী প্লেটফৰ্মত যাই আছে। মই আছোঁ বৰ্তমান AC 2 টায়াৰৰ ভিতৰত। এয়া চাওক, এইটো হ'ল বেচিন। ইয়াতে হাত ধুব পাৰে। ইয়াত থাকে লিকুইড চপ। এয়া টিচু পেপাৰ। ইয়াত আপুনি লেট্ৰিন কৰি ধুনীয়াকৈ ইয়াতে হাত ধুব পাৰে। এইটো শৌচালয়। এইফালে এটা আছে। এইটো বেচিন। এইটো লিকুইড চপ আছে ইয়াতে। ইয়াতে মুখ চাব পাৰে আপুনি, আইনা। টাৱাৰ আছে। এইটো এতিয়া বৰ্তমান মটৰ দিয়া নাইতো, মটৰ দিলে ধুনীয়াকৈ পানীটো ওলাই যাব। AC মটৰ দিয়া নাই। AC একচুৱেলি মটৰত চলে। এয়া হৰাই আছে। এইটো ফেন। বঢ়িয়া ফেচিলিটি। ট্ৰেইনত যাত্ৰা কৰি পাইছেনে আপোনালোকে? কমেণ্ট বক্সত জনাবচোন। ট্ৰেইনৰ যাত্ৰা বহুত আৰামদায়ক। এবাৰ যদি যাত্ৰা কৰে নহয় আপুনি, ট্ৰেইনতে আপুনি যাই থাকিবলৈ ইচ্ছা কৰিব। এফি হঠাৎ জুই লাগি যাব পাৰেতো। এইটো এটা নীলিন ৰুম। কিবা কিবি থ'ব পাৰে আৰু আপুনি। টায়াৰৰ ভিতৰৰ অংশটো দেখাই দিওঁ আপোনালোকক। ইয়াতে পেনেল বক্স। AC মটৰ দিয়ে ইয়াতে। AC লাইট, ফেন, চুইচ গোটেইখিনি ইয়াতে A to Z গোটেইখিনি আছে ইয়াতে। এইটো এটা কেবিনত আপুনি আৰামত বহি ইয়াতে চাহ তাহ খাই পূৰা এনজয় কৰি যাই থাকিব পাৰে। দিল্লী, কেলকাতা, বম্বে য'ত যায় আপুনি পূৰা এনজয় কৰি যাই থাকিব পাৰে। বঢ়িয়া ট্ৰেইনৰ যাত্ৰা, মজ্জা। মই কিন্তু ট্ৰেইনত ঘূৰিছোঁ দেই, বহুত ঘূৰিছোঁ। আপোনালোকে ঘূৰিবচোন ট্ৰেইনত। এবাৰ যদি যাত্ৰা কৰে নহয়, কি কৈছোঁ নহয়, আপোনালোকে পূৰা, মই কৈছোঁ নহয়, ট্ৰেইনতে যাই থাকিব ইচ্ছা যাব একদম। বাছ, চাইকেল, আপোনাৰ স্কুটি, ৰিক্সা, অটো এইবিলাক চব বাদ দি দিব। অকল ট্ৰেইনতে যাই থাকিব ইচ্ছা যাব, নন ষ্টপ। ট্ৰেইনৰ ফেচিলিটি আছেতো, বহুত ফেচিলিটি আছে ট্ৰেইনতে। আপোনাৰ এয়া চাহ, ভাত, আপোনাৰ মমফুলি বুলি আহি থাকিব। মমফুলি মানে তাৰপিছত আহিব শিখৰ, চাধা, বিড়ি, চিগাৰেট, যি লাগে আপোনাক। মদো পায়, আপোনাক যদি লাগে মদো পাব। ঠিক আছে, কলিং বেল। আপোনাৰ যদি কিবা লাগে, উঠি যাব নালাগে, ইয়াতে কলিং বেল টিপি দিলে হ'ল। বাছ, এইফালৰ পৰা মানুহ আহি যাব। এইটো দৰ্জা আছে, এইটো কেবিন। আৰামত ধুনীয়াকৈ আপুনি যাত্ৰা কৰিব পাৰে।
এইটো AC 2 টায়াৰ ফাৰ্ষ্ট ক্লাছ বুলি কয়, ফাৰ্ষ্ট ক্লাছ 2 টায়াৰ। এইফালে এটা আছে, এইটো এটা, এইটো এটা। ধুনীয়াকৈ ইয়াতে শুই যাব পাৰে আপুনি। ৱাও, কি আৰাম, বঢ়িয়া টোপনি আহে। ডানলপ গাড়ী, মজ্জা। ইয়াতো আছে কলিং বেল, কিৰিং কিৰিং কিৰিং। ইয়াতো আছে বেল, কিৰিং কিৰিং কিৰিং। ভাত লাগে, চাহ লাগে, এয়া যিকোনো বস্তু আপুনি অৰ্ডাৰ দিব পাৰে। অৰ্ডাৰ দিয়াৰ লগে লগে আহি যাব, 5 মিনিটো নালাগে। এইটো এটা কেবিন চাওক, কি বঢ়িয়া কেবিন, মজ্জা। এইটো হ'ল আলমিৰা, চাওক আলমিৰাটো দেখিছেনে, কি বঢ়িয়া আলমিৰা, বঢ়িয়া। ইয়াতে আপোনাৰ নিজৰ কানি কাপোৰ লাগতিয়াল বস্তুখিনি থ'ব পাৰে আৰু। এইটো চিৰি গম পাইছেনে নাই, কিহৰ চিৰি? এই চিৰিটো যি দিছে, এইটো এনেকৈ আপুনি ভৰি দি ইয়াতে এনেকৈ উঠি যাব পাৰে, এনেকৈ উঠিব পাৰে। মানে উঠি এই চিটটোত পেলাই লৈ আপুনি ইয়াতে শুব পাৰে। ইয়াতে এজন, দুইজন। আৰু দিনত ইয়াতে চাহ তাহ খাব পাৰে, ভাত চাহ। ৰাতি আকৌ টোপনি মাৰি যাব পাৰে এনেকৈ, য'ত যেনেকৈ শুৱে আপুনি, বঢ়িয়া মজ্জা। ট্ৰেইনৰ যাত্ৰা দেখিছেনে, কি মজ্জা লাগে, ছেকেণ্ডতে টোপনি আহি যায়। মোৰ কিন্তু ভাল লাগে দেই, ট্ৰেইনৰ যাত্ৰা বহুত ভাল লাগে। ইয়াত ফেন আছে, আপোনাৰ বেল আছে, ফেন আছে। ইয়াতে আপুনি মোবাইলো চাৰ্জ দিব পাৰে, মোবাইল চাৰ্জ দিব পাৰে। টানি দিলোঁ এনেকৈ। এতিয়া দুটা পাৰ্ট আছে, তাৰমানে AC 2 টায়াৰৰ দুটা পাৰ্ট। এইটো হ'ল স্পেচিয়েল পাৰ্ট, এইটো স্পেচিয়েল পাৰ্ট, এইটো এটা পাৰ্ট। বঢ়িয়া লাগে, চাওক মজ্জা। এইটো এটা চিট আপুনি পেলাই দিব পাৰে, এই চিটটো চাওক। ইয়াতে আপুনি ধুনীয়াকৈ চাওক, এখানে দুইটা লিয়ে আছেতো, লক আছে। দেখাইছোঁ ৰ'ব, লকটো খুলি ল'ব লাগিব। এতিয়া লক লগা আছে, বাছ পেলাই দিয়ক, বাছ পেলাই দি কাৰণে ধুনীয়াকৈ শুই যাব পাৰে, এনেকৈ ধুনীয়া টোপনি আহে। তাৰপিছত আকৌ আপুনি এইফালে চাওক, এইটো এটা চিৰি, ইয়াতে ভৰিটো দিব লাগিব, ভৰিটো দি এনেকৈ উঠি যাব লাগিব। উঠি যাই ইয়াতে শুব লাগিব আপুনি। ইয়াতে যাৰ বাৰ্থ, এইটো বাৰ্থ নাম্বাৰ, ইয়াতে যোনে যাৰ মানে চিটৰ নম্বৰ পৰে আৰু ইয়াতে শুব পাৰে। আৰু ইয়াতে এজন ধুনীয়াকৈ ইয়াৰ নম্বৰবিলাক লিখা আছে, 20, এইটো 20। এতিয়া ইয়াতে ভিডিঅ'ত উল্টা দেখি দিয়কচোন, এইটো 19, এইটো 20। এইটো চাওক পাৰ্টটো বঢ়িয়া, এইটো 2 টায়াৰৰ পাৰ্ট, দুটা পাৰ্ট থাকে, দেখিছেনে? চাওক এইটো চাওক, মজ্জা। আৰু বাহিৰত এতিয়া বৰ্তমান মানুহ নাই, মই বোলো সৰুকৈ এটা মিনি ব্লকে বনাই দিওঁ। মানুহবিলাকে কাম কৰি গ'লে দেখিছেনে, বঢ়িয়া। এইফালে চাওক আকৌ, এইটো আকৌ ইংলিছ লেবৰেটৰী, এই চাওক ডিজাব্লেডৰ কাৰণে, এইটো ডিজাব্লেডৰ কাৰণে
ইংলিছ লেবৰেটৰী ইয়াতে আছে বঢ়িয়া ফেচিলিটি লিকুইড চব ল'ব পাৰে আৰু বাছ ইয়াতে হাত ধুব পাৰে ইয়াতে বাছ এও আছে ইয়াতে পানী এইটো পানী আছে শাৱাৰ আছে বঢ়িয়াকৈ গা ধুব পাৰে আপুনি চিচিৰে পানী পৰি থাকিব ধুনীয়া ফেচিলিটি আছে ট্ৰেইনত বঢ়িয়া ফেচিলিটি আছে যাবচোন ঘূৰিব ট্ৰেইনত যাত্ৰা কৰি পাইছেনে কমেণ্ট বক্সত জনাবচোন এয়া চাওক মই এইটো 2 টায়াৰৰ পৰা ওলাই আহিলোঁ 2 টায়াৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি এইটো 3 টায়াৰত চাওক এইটো 3 টায়াৰ এইটো 3 টায়াৰত সোমালোঁ এইটো সেম প্ৰচেছে এটা কিবা কিবি গাৰু কম্বল থোৱা যায় এইটো বেচিন এইটো সেম প্ৰচেছ এনেকুৱা ইয়াতে চাবোন থয় হাত ধোৱা সেম ইয়াতো শাৱাৰ আছে এইটো এইটো এটা লেবৰেটৰী ভিতৰৰ ফালে যাওঁ এটা যেতিয়া এচি ষ্টাৰ্ট হ'ব ইয়াতে মটৰ দি দিব ফিটিং এটা এইবিলাক চাওক ইয়াতে লাইট ফেনৰ চুইচ গোটেইখিনি আছে ইত্যাদি কাৰোবাক গৰম লাগে ঠাণ্ডা লাগে ঠাণ্ডাৰ দিনত গৰম কৰি দিব গৰম দিনত ঠাণ্ডা কৰি দিব বাছ ভিতৰলৈ সোমাই আহিলোঁ চাওক এচি 3 টায়াৰ এইটো এচি 3 টায়াৰ মজা ইয়াতো আকৌ সেম প্ৰচেছে এইডাল এনেকৈ দিব পাৰি দি আকৌ এইডাল এইফালে এনেকৈ দি এনেকৈ দিলে বাছ পৰি গ'ল এতিয়া আৰামত এনেকৈ টোপনি যাব পাৰে মজা বঢ়িয়া টোপনি আহে আপুনি ক'ত গৈছে লামডিঙে যাই পালে না ফৰকাটিঙে যাই পালে গমেই নাপায় মোবাইলত আপুনি অনলাইনত চাব পাৰে কিমান দূৰ পালে অনলাইনত চাবলৈ আজিকালি অনলাইন না চব আজিকালি ট্ৰেইনৰ টিকেটেই হওক কিবাই হওক অগ্ৰম প্ৰগ্ৰম চব অনলাইন তামোল দোকানত তামোল এখন খালেও 5 টকাৰ অনলাইন হয় আজিকালি চব কিছুৱে অনলাইন কৰি দিলে নৰেন্দ্ৰ মোদীয়ে বঢ়িয়া মোদী ডাঙৰীয়া চেলুট অনলাইন কৰি দিয়াৰ বাবে চেলুট অনলাইন প্ৰচেছ বঢ়িয়া লাগে মই বহুত ভাল পাওঁ অনলাইন প্ৰচেছ গুগল পে কৰে ফোন পে কৰে যি কৰে পইচা নাথাকিলেও আপোনাৰ পকেটত মোবাইলটো থাকিব লাগিব কিন্তু একাউণ্টত পইচা থাকিব লাগিব আৰু মোবাইলটো আপোনাৰ ওকে থাকিব লাগিব নেট পেক থাকিব লাগিব বাছ আপুনি এতিয়া অনলাইন কৰাৰ কাৰণে বহুত ভাল আপুনি এটা পাই আছে কাৰণ অনলাইন কৰিলে কি ভাল হৈছে অনলাইন কৰিলে চুৰ ডকাইতৰ কমসে কম চুৰ ডকাইতৰ কাৰণে বহুত ভাল হৈছে নহ'লে আপুনি পকেটত পইচা লৈ যাব নহয় ট্ৰেইনত উঠিব একদম পিছা এৰি নেৰে আৰু আপোনাৰ পকেট মাৰ চুৰ ড্ৰাগছ পাৰ্টি ভেৰাইটিছ মানুহ লগ পাব আপুনি ট্ৰেইনত নিজে সেফটি হৈ যদি নাযায় আপোনাৰ কিন্তু একদম লুটি নিব দেই এইটো কিন্তু সাৱধান ট্ৰেইনত যাত্ৰা কৰাৰ আগতে আপুনি বহুতখিনি আপুনি চিন্তা কৰিয়ে ট্ৰেইনত যাত্ৰা কৰিব নিজে সেফটি হ'ব লাগিব সেভ ইউৰ লাইফ বাছ নিজৰ জীৱনটো নিজে সেভ কৰি যাব লাগিব এয়া চাওক এইফালে এইটো লেবৰেটৰী মজা বঢ়িয়া এয়া চাওক এইটো মই লকটো খুলি দিলোঁ এতিয়া পিট লাইনত জনশতাব্দী এক্সপ্ৰেছ ঠেলি আছে 12608 ট্ৰেইন নাম্বাৰ 12608 ট্ৰেইন নাম্বাৰ হৈ আছে গুৱাহাটী জনশতাব্দী এই যে কৈছিলোঁ অথনি গাড়ীখন আহিছিল প্লেটফৰ্মত ইয়াতে পিট লাইনত ঠেলিয়াই দিলে দেখিছেনে ইয়াতে এতিয়া পিট ছাৰ্ভিচ হ'ব
ধুনীয়াকৈ চাফ চাফাই ধুনীয়া হ'ব এতিয়া। আকৌ ৰাতিপুৱা 6:10 বজাত ইয়াত গুৱাহাটী প্লেটফৰ্মৰ পৰা যাত্ৰা কৰিব গুৱাহাটী জনশতাব্দী এক্সপ্ৰেছ। ইয়াতে এতিয়া ছাৰ্ভিচ হ'ব পিছত। যাত্ৰা বঢ়িয়া, ইয়াৰে জনশতাব্দী এক্সপ্ৰেছত যাত্ৰা কৰিও বঢ়িয়া লাগে। চব অফিচিয়েল মানুহ যায় ইয়াতে, টাইমৰ গাড়ী এইবিলাক। 9:10 মোটামুটি আপোনাৰ 6:10 ইয়াৰ পৰা যাত্ৰা কৰেতো 9:10 10:30 মানত আপোনাৰ যোৰহাট টাউন পাই যায়, ডাইৰেক্ট যোৰহাট টাউন। বঢ়িয়া, ট্ৰেইনত যাত্ৰা কৰিবচোন। এইটো হ'ল শ্লিপাৰ ক্লাছ, এইটো শ্লিপাৰ, এইটো আপোনাৰ শ্লিপাৰ CN কোচ বুলি কওঁ আমি। CN ডাব্বা, এইবিলাক CN ডাব্বা। গাড়ীটো বন্ধ কৰি দিলোঁ, গাড়ীটো বন্ধ কৰি দিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। টাটা, বাই বাই, গুড নাইট। হাই গাইজ, তেনেহ'লে আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই বাই, টেক কেয়াৰ, চেভ ইয়ৰ লাইফ।